হাতত নতুন এছঅপি আহি পৰিছে আৰু নতুন এছঅপি অনুসৰি অসমত সম্পূৰ্ণ কণ্টেইনমেণ্ট জিলাৰ সংখ্যা 7খনলৈ বৃদ্ধি কৰা হৈছে আন্তঃজিলা যাতায়াত বন্ধ আছে কোন কেইখন জিলাত টোটেল কণ্টেইনমেণ্ট জিলা 7খন জিলালৈ বৃদ্ধি কৰা হৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং সম্পূৰ্ণ নতুন খবৰ টাইম 8ত প্ৰথম ৰাজ্যত বলবৎ হৈছে নতুন এছঅপি বলবৎ হৈছে ৰাজ্যত তিনিটা ভাগত ভাগ কৰা হৈছে জিলাসমূহক সাতখন জিলা টোটেল কণ্টেইনমেণ্ট জোন হ'ব 24 ঘণ্টা কাৰফিউ থাকিব সাতখন জিলাত কোন কেইখন জিলা গোৱালপাৰা গোলাঘাট যোৰহাট টোটেল কণ্টেইনমেণ্ট সম্পূৰ্ণ কাৰফিউ থাকিবলগীয়া অন্যান্য জিলাসমূহ শোণিতপুৰ বিশ্বনাথ মৰিগাঁও আৰু লখিমপুৰ এই সাতখনত টোটেল কণ্টেইনমেণ্ট সন্ধিয়া 5 বজালৈকে কেৱল গেলামালৰ দোকান খোলা থাকিব এইসমূহ কণ্টেইনমেণ্ট জিলাত 2 বজাৰ পৰা কাৰফিউ হ'বলগীয়া জিলাসমূহ হৈছে এই মুহূৰ্তত 2 বজাৰ পৰা কাৰফিউ হ'বলগীয়া জিলাসমূহ লৈ আহিছোঁ সেইসমূহ হৈছে শিৱসাগৰ ডিব্ৰুগড় কোকৰাঝাৰ কাৰফিউ 2 বজাৰ পৰা 1 বজালৈকে দোকান খোলা থাকিব বৰপেটা নলবাৰী বাক্সা 2 বজাৰ পৰা কাৰফিউ বজালী কামৰূপ দৰং নগাঁও 2 বজাৰ পৰা কাৰফিউ 1 বজালৈকে দোকান খুলিব পাৰিব আপুনি হুজাই তিনিচুকীয়া কাছাৰতো 2 বজাৰ পৰা কাৰফিউ ধেমাজি কৰিমগঞ্জ আৰু কাৰ্বি আংলঙত 2 বজাৰ পৰা কাৰফিউ শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ পৰা চোকা নজৰ ৰাখিব কোভিডৰ সংখ্যা বৃদ্ধি পাইছে যদিও কাৰফিউ 2 বজাৰ পৰা দুপৰীয়া 1 বজালৈকে দোকান খোলা থাকিব এইসমূহ জিলাত য'ত 2 বজাৰ পৰা কাৰফিউ ইপিনে সন্ধিয়া 5 বজাৰ পৰা কাৰফিউ হ'বলগীয়া জিলাসমূহ হৈছে ধুবুৰী কামৰূপ মেট্ৰ' দক্ষিণ শালমৰাত 5 বজাৰ পৰা কাৰফিউ মাজুলী বঙাইগাঁও চিৰাঙত 5 বজাৰ পৰা কাৰফিউ উদালগুৰি পশ্চিম কাৰ্বি আংলঙত 5 বজাৰ পৰা কাৰফিউ ডিমা হাছাও চৰাইদেউ আৰু হাইলাকান্দিত 5 বজাৰ পৰা কাৰফিউ 4 বজালৈকে এইসমূহ জিলাত দোকান খোলা থাকিব য'ত কাৰফিউ 5 বজাৰ পৰা কামৰূপ মেট্ৰ' জিলাৰ সকলো বাসিন্দালৈ বিশেষ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তিনিটা ভাগত ভাগ কৰা হৈছে কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে সকলোকে কোভিড বিধি মানিবলৈ আহ্বান জনাইছে কামৰূপ মেট্ৰ'ত আন্তঃজিলা যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব স্কুল কলেজ বন্ধ থাকিব ৰাজ্যত নতুন এছঅপি বলবৎ হৈছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ নতুন এছঅপি ৰাজ্যত বলবৎ হৈছে তিনিটা ভাগত জিলাসমূহক ভাগ কৰা হৈছে প্ৰথম যিটো ভাগ তাত 7খন জিলা আছে য'ত সম্পূৰ্ণ কণ্টেইনমেণ্ট হ'ব 7খন জিলাত টোটেল কণ্টেইনমেণ্ট লকডাউন সদৃশ পৰিৱেশ হ'ব এইকেইখন জিলাত কোন কেইখন জিলাত লকডাউন সদৃশ পৰিৱেশ গোৱালপাৰা গোলাঘাট যোৰহাটত 24 ঘণ্টা কাৰফিউ থাকিব 24 ঘণ্টা কাৰফিউ থাকিবলগীয়া বাকী 4খন জিলা শোণিতপুৰ বিশ্বনাথ মৰিগাঁও আৰু লখিমপুৰত টোটেল কণ্টেইনমেণ্ট বাকী 2 বজাৰ পৰা কাৰফিউ থাকিবলগীয়া জিলাসমূহৰ তালিকা লৈ আহিম টোটেল কণ্টেইনমেণ্টত 5 বজালৈকে গেলামালৰ দোকান বন্ধ থাকিব এই মুহূৰ্তত আমি আৰু এটা খবৰ আপোনালোকক দি আছোঁ 2 বজাৰ পৰা কাৰফিউ হ'বলগীয়া জিলাসমূহ কি 2 বজাৰ পৰা কাৰফিউ হ'বলগীয়া জিলাসমূহ হৈছে দ্বিতীয়টো ভাগ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ এইদৰে জিলাসমূহ ভাগ কৰা হৈছে শিৱসাগৰ ডিব্ৰুগড় কোকৰাঝাৰ 2 বজালৈকে আপুনি 2 বজাৰ পৰা কাৰফিউ 1 বজাৰ পৰা দোকান খোলা থাকিব বৰপেটা নলবাৰী বাক্সা 2 বজাৰ পৰা কাৰফিউ 2 বজাৰ পৰা কাৰফিউ হ'ব অন্যান্য জিলাসমূহ বজালী কামৰূপ দৰং নগাঁও কেশৱ মহন্ত মন্তব্য আছে আমি কেশৱ মহন্ত মন্তব্য যি মুহূৰ্তত আমাৰ হাতত আহি পৰিব সেই মুহূৰ্ততে স্বাস্থ্যমন্ত্ৰীৰ মন্তব্য শুনাম হুজাই তিনিচুকীয়া কাছাৰ 2 বজাৰ পৰা কাৰফিউ থাকিব 2 বজাৰ পৰা কাৰফিউ 1 বজালৈকে দোকান খোলা থাকিব ধেমাজি কৰিমগঞ্জ আৰু কাৰ্বি আংলঙত 2 বজাৰ পৰা কাৰফিউ 1 বজালৈকে দোকান খোলা থাকিব আমি এই তথ্যসমূহ আপোনাক এই কাৰণে দিছোঁ যাতে আপোনাৰ কনচেপ্টটো ক্লিয়াৰ হৈ যায় কোন জিলাত কেতিয়াৰ পৰা কাৰফিউ বাৰে বাৰে এইখিনি আমি দেখুৱাই আছোঁ কিন্তু বাকী যিসমূহ জিলা আছে সেই তথ্য আমি লৈ আহিম 2 বজাৰ পৰা কাৰফিউ থকা জিলাত 1 বজালৈকে দোকান খুলিব পাৰিব
আমি নিউজ ৰুমলৈ গৈছোঁ, টাইম এইটৰ সময় নিউজ ৰুমলৈ গৈছোঁ। এই মুহূৰ্তত কোনে পোনে সংযোগ স্থাপন কৰিছোঁ। সময়ত ক'ব লাগিব যে আজিৰ দিনটোত যি নতুন SOP আহিছে, এই নতুন SOPখনত তিনিটাকৈ ভাগত বিভক্ত কৰা হৈছে। জিলাসমূহত নতুনকৈ যিসমূহ SOP আছে, প্ৰথমটো ভাগত 7খন জিলাক ৰখা হৈছে। এই 7খন জিলাত টোটেল কণ্টেইনমেণ্ট জ'নৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আৰু তাৰ সমান্তৰালকৈ 2 বজাৰ পৰা কেইখনমান জিলাত দিয়া হৈছে কাৰফিউ আৰু অন্যহাতে বাকী যিসমূহ জিলা আছে সেই জিলাসমূহত 5 বজাৰ পৰা থাকিব কাৰফিউ। অৰ্থাৎ কোভিড সন্দৰ্ভত যি সন্ত্ৰাস্তময় এক পৰিৱেশৰ সৃষ্টি হৈছিল তাৰ মাজতে এতিয়া নতুন SOP আজিৰ দিনটোত স্বাস্থ্য বিভাগে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ আজি আন্তঃজিলা যাতায়াত বন্ধ থাকিব। ডাঙৰ খবৰ, আন্তঃজিলা যাতায়াত পূৰ্বৰ দৰে বন্ধ হৈ থাকিব। আন্তঃজিলা যাতায়াতসমূহৰ স্বাস্থ্যমন্ত্ৰীৰ মন্তব্য আমাৰ হাতত আহি পৰিছে। স্বাস্থ্যমন্ত্ৰীৰ মন্তব্য শুনাইছোঁ। এইবাৰ আমি 3টা ভাগত ভাগ কৰিছোঁ। কেইখনমান জিলা সম্পূৰ্ণ কণ্টেইনমেণ্ট, টোটেল কণ্টেইনমেণ্ট, কেইখনমান জিলা পূৰ্বৰ দৰেই 2 বজাৰ পৰা কাৰফিউ, 2 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ কাৰফিউ আৰু কেইখনমান জিলা বিয়লি 5 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ কাৰফিউ। গতিকে মই আটাইকেইখন জিলাৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছোঁ। 7খন জিলা সম্পূৰ্ণ টোটেল কণ্টেইনমেণ্টত থাকিব। সেইকেইখন হৈছে গোৱালপাৰা, গোলাঘাট, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, মৰিগাঁও আৰু উত্তৰ লখিমপুৰ। মই আকৌ কৈছোঁ যে 7খন জিলা এসপ্তাহৰ বাবে টোটেল কণ্টেইনমেণ্টত থাকিব। সেইকেইখন জিলা হৈছে গোৱালপাৰা, গোলাঘাট, যোৰহাট, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু মৰিগাঁও। এই জিলাকেইখনত অত্যাৱশ্যকীয় সেৱা আৰু গ্ৰ'চাৰী শ্বপ, গেলামালৰ দোকান প্ৰত্যেক দিনেই 5 বজালৈকে, বিয়লি 5 বজালৈকে খোলা থাকিব আৰু অন্যান্য হাট বজাৰ সকলো বন্ধ থাকিব। ইয়াৰ পিছতে আমি নিৰ্ধাৰণ কৰিছোঁ যে কিছু জিলা আমাৰ পূৰ্বৰ দৰেই 1 বজালৈকে দোকান বজাৰ খোলা থাকিব আৰু 2 বজাৰ পৰা কাৰফিউ থাকিব। সেইকেইখন জিলা হৈছে শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কৰিমগঞ্জ আৰু কাৰ্বি আলং। ইয়াৰ ভিতৰতে আমি 2খন জিলাত, আমি এই ঘোষণা কৰা 2খন জিলা শিৱসাগৰ আৰু ডিব্ৰুগড়, ইয়াত কিছু ব্যতিক্ৰম আমি দেখা পাইছোঁ। এই 2খন জিলাত আমি সম্পূৰ্ণ চোকা নজৰ ৰাখিম আৰু সকলো ধৰণে তাত যাতে এই গোটেই মানে আমাৰ বিধি ব্যৱস্থাসমূহ ইয়াত ভাল ধৰণে ৰূপায়ণ হয় আৰু ইয়াত আমি গোটেই বিষয়কেইটাত অধিক গুৰুত্ব সহকাৰে চোৱা চিতা কৰা হ'ব যাতে ইয়াত আৰু সংক্ৰমণ বৃদ্ধি হ'ব নোৱাৰে। জিলাকেইখন হৈছে আমাৰ শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া,
ধেমাজি, কাছাৰ, কৰিমগঞ্জ আৰু কাৰ্বি আলং এইকেইখনত দুপৰীয়া 1 বজালৈকে দোকান বজাৰ খোলা থাকিব আৰু 2 বজাৰ পৰা পূৰ্বৰ দৰে কাৰফিউ হ'ব। হিচাপ কৰি দিয়কচোন কেইখন। আৰু মই ইয়াৰ পিছৰ জিলাকেইখনৰ কথা কৈছোঁ, য'ত 4 বজালৈকে দোকান বজাৰ খোলা থাকিব আৰু 5 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ কাৰফিউ হ'ব। সেইকেইখন জিলা হৈছে ধুবুৰী, কামৰূপ মেট্ৰ', চাউথ চালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, ৱেষ্ট কাৰ্বি আলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দি। কেইখন হিচাপ কৰি দিয়ক। এই জিলাকেইখনত ৰাতিপুৱা মানে বিয়লি 4 বজালৈকে দোকান বজাৰ খোলা থাকিব আৰু বিয়লি 5 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈ কাৰফিউ থাকিব। ৰাতিপুৱা 5 বজাৰ পৰা বিয়লি 4 বজালৈ দোকান বজাৰ খোলা থাকিব আৰু বিয়লি 5 বজাৰ পৰা কাৰফিউ আৰম্ভ হ'ব। ধুবুৰী, কামৰূপ মেট্ৰ', চাউথ চালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, ৱেষ্ট কাৰ্বি আলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দি। ইয়াৰ ভিতৰতে এটা কথা আমাৰ আহ্বান আছে, সেইটো হৈছে কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰ'ৰ জিলাৰ সকলো বাসিন্দালৈ আমি আহ্বান জনাওঁ যে কামৰূপ মেট্ৰ'ত ক্ৰমান্বয়ে যি হ্ৰাস পাইছিল, প্ৰশাসনৰ, জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, স্বাস্থ্য বিভাগৰ আৰু চেষ্টা আৰু ৰাইজৰ সহযোগত, কিন্তু এতিয়া ক্ৰমান্বয়ে ইয়াৰ ব্যতিক্ৰম দেখা গৈছে। গতিকে কামৰূপ মেট্ৰ' এইখন আমাৰ কেপিটেল, অসমৰ এটা খুব প্ৰয়োজনীয় ঠাই, সকলোৰে বাবে প্ৰয়োজনীয় ঠাই। গতিকে ইয়াত আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে যথেষ্ট ভাৱে ইয়াত নিজকে নিয়ন্ত্ৰণ কৰক। আমি পুনৰ যাতে কামৰূপ মেট্ৰ'ক আকৌ কঠোৰভাৱে নীতি নিয়মৰ মাজলৈ আনিব লগা নহয়, আৰু কামৰূপ মেট্ৰ'ক আমি তেনেধৰণে আনিব লগা হ'লে ৰাজ্যখনৰ সকলো লোকৰে কিছু অসুবিধাৰ সন্মুখীন হয়। গতিকে কামৰূপ মেট্ৰ'ৰ বাসিন্দাসকলক আমি এইটো আজি বিশেষভাৱে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ বাকী যিখিনি বিধি ব্যৱস্থা, সকলো বিধি ব্যৱস্থা একেই আছে। ইণ্টাৰ ডিষ্ট্ৰিক্ট কমিউনিকেশ্যন বন্ধই থাকিব। আন্তঃ জিলা যিটো যোগাযোগ সেইটো আগৰ ধৰণে বন্ধ থাকিব। স্কুল কলেজ, এইসকল স্কুল কলেজ বন্ধ থাকিব আৰু চাকৰিয়ালৰ ক্ষেত্ৰতো আমি গৰ্ভৱতী মহিলা, 5 বছৰৰ তলত সন্তান থকা ঘৰৰ মহিলা, তেখেতসকলক আমি ঘৰৰ প্ৰায় কাম কৰিবৰ বাবে আমাৰ আহ্বান আছে, অনুমতি আছে।